চিংকি, চিংকি, কি কৰি আছ? ঘৰতে সোমাই সোমাই আমনি লাগিছে, সেইটো কাৰণে তহঁতৰ ঘৰলৈকে ওলাই আহিলোঁ। পিন্তু আহা, মোৰ ঘৰত থাকি থাকি আমনি লাগি গৈছেগে। তহঁতৰ অনলাইন ক্লাছবোৰ হৈছে নে? তই কৰিছ নে? নাই, মোক ক্লাছ নাই কৰা। মই ক্লাছ কৰিবলৈ মোৰ ডাঙৰ মোবাইলে নাই। হয় নেকি? কি কৰিবি এতিয়া? কৰোণাই চব শেষ কৰি দিলে। কৰোণাৰ কাৰণে আমি স্কুলো যাব নোৱাৰা হ'লোঁ। এই লকডাউন খুলিছিলেহে আমি স্কুল যাবলৈ পাইছিলোঁহে, কেইদিনো যাবলৈ পালোঁ, আকৌ বন্ধ হ'লেই। লকডাউন খুলিছিলেহে, আমিনো কেইদিনো স্কুল যাবলৈ পালোঁ, আকৌ বন্ধ দিলেই। কৰোণাই চব শেষ কৰি দিলে আৰু। আমি স্কুল যাবলৈ নাপাম আৰু, এনেকৈ অনলাইন ক্লাছ কৰি থাকোঁতে যাব আৰু। এসময় চাগে এনেকৈ স্কুল নাইকিয়া হৈ যাবগৈ আৰু। হয় দে। হ'ব দে, মই যাওঁ। বেছি সময় হ'লে আকৌ মোক মায়ে গালি পাৰিব নহয়। হ'ব যা, আকৌ আহিবি কেতিয়াবা। বন্ধু বান্ধৱীসকল দেখিছাই নহয়, কৰোণাই কি গতি কৰিছে। এতিয়া আমি স্কুলো যাব পৰা নাই, লগৰ ল'ৰা ছোৱালীবোৰ লগো পোৱা নাই। গতিকে সোনকালে কৰোণা যাবলৈ ঘৰতে থাকিবা, মুখত মাস্ক পৰিধান কৰিবা আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিবা। যাতে আমি সোনকালে কৰোণা শেষ কৰিব পাৰোঁ। বন্ধু বান্ধৱীসকল, এইটো আমাৰ প্ৰথম ভিডিঅ'টো কেনে পালা কমেণ্টত জনাবাচোন। লগতে লাইক কৰিবা, যাতে আমি আগলৈ ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। কাষত থকা বেল আইকনটো টিপি দিবা আকৌ। তেন্তে আজিলৈ বাই।